যোৱাকালি গৰু বিহু দিনাই অলপ সাজিলোঁ কাচিলোঁ, সাজি কাচি অলপ ফটোশ্বুট কৰিলোঁ। নাচনী সাজেৰেও আহিলোঁ, এই ধৰণেও আহিলোঁ। ধুনীয়াকৈ সাজি পাৰি ফটো দুটামান উঠিলোঁ। মানুহজনক ক'লোঁ যে আপুনি যিহেতু পেঁপা বজায়, পেঁপা এটা বজাই দিয়কচোন। তেওঁ ক'লে যে মই ভিডিঅ'লৈ নাহোঁ, মই এনেই বজাই দিব পাৰিম বাৰু। ঠিক আছে তেন্তে আপুনি ভিডিঅ'লৈ আহিব নালাগে, বজাই দিয়ক। সেয়াই বজালে। আৰু কপৌ ফুলৰ তলত চাওকচোন, কপৌ ফুল কিমান ওলাইছে, আমাৰ ঘৰত কিমান ফুলিছে। আৰু আগতেতো আৰু তামাম ফুলে, বহুত ফুলে। আৰু মই আজি বিয়া হোৱাৰ পৰাই মই ইয়াতে ফটো উঠি আহিছোঁ, কপৌ ফুলৰ তলতে। খুব ধুনীয়াকৈ ফুলি থাকে, ভালো লাগে। মানুহজনে নিজেই ৰুইছিলে বোলে, সেয়াই। কিন্তু মই বিয়া হোৱা আগৰ পৰাই আছে বাৰু, তেওঁলোকে ৰুইছিলে। এতিয়া বৰ্তমান কেইজোপামান গছ কাটি পেলোৱা হ'ল, আৰু সেই গছকেইজোপাত থকা ফুলকেইপা বেলেগ ঠাইত লগাই দিয়া হ'ল। ভাল লাগে, বিহুৰ দিনা ফটো উঠি খুব ভাল লাগে, ফুলকেইপা চায়ো ভাল লাগে। সেয়াই, ফটো উঠি আৰু কি মজা। কপৌ ফুলৰ সৌন্দৰ্যই বেলেগ।